হৈ গ'ল আমাৰ কাম ধূপ জ্বলোৱা নাই আপুনি ধূপ জ্বলোৱা নাই কুকুৰাৰ কাৰণে আগৰবাৰ চাউল কিনিলোঁ আৰু এবাৰ কিনিবলগীয়া হৈছে পাঞ্জাৱৰ কাৰণে নহ'ব পাৰে আৰু এক কেজি চাউল মানে আনিছোঁ এতিয়া আপোনাৰ ধুই আছে আমাৰ মিথুন দাই এই ধুই আছে নাকি যিয়ে নহওক কিয় আমাৰ মাংস মিলাত বেষ্ট আমাৰ দাদা হয়নে গেছ যিয়ে নহওক জলনন্দ বেষ্ট কথা মাংস মিলাত হ'ব লাগিব ইয়াত কি দিছে দাদা অলপ কৈ দিয়ক দৰ্শকলৈ পিঁয়াজ দিম জলকীয়া দিম মছলা দিম মিঠাতেল দিম পেষ্ট কৰি দিম আৰু এইটো কি মাংস ছাগলী মাংস এতিয়া ব্ৰইলাৰটো আধা বনোৱা হ'ল এতিয়া ছাগলী মাংসৰ কাৰণে তৈয়াৰী চলি আছে আমাৰ মানে খানা খাই আছে কেনেকুৱা হৈছে আমাৰ হোটেলৰ খাদ্য কেনেকুৱা কেনেকুৱা হৈছে ঠিংকা টকাইছে খুচি কেনেকুৱা হৈছে খাদ্য কেনেকুৱা হৈছে ভাল হৈছে নে আমাৰ দুৰ্গা যিটো আজি চেনেল বনাইছে ইউটিউব চেনেল আছে ভাল লগা সেইটো মানে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো
ঠাণ্ডা ফুটাব তেতিয়া আহিছে না খালি মানুহ নাই মানুহে থাকে নাথাকে